Hey guys, welcome back to my channel. I think ভাবিছিলোঁ আপোনালোকক আকৌবাৰ স্বাগতম জনালোঁ আৰু ৰাতিপুৱা আকৌ ব্লগ এটা আৰম্ভ কৰি দিছোঁ। এতিয়া মই অফিচলৈ ওলালোঁ, ভাবিলোঁ ওলাই মেলি আপোনালোকক লগ কৰোঁ, যিহেতু এতিয়াৰ পৰা সোনকালে লগ পাম বুলি কৈ আছোঁ। চ' সেইকাৰণে ব্লগটো আৰম্ভ কৰি দিছোঁ। আজিৰ দিনটো আপোনালোকৰ লগতে স্পেণ্ড কৰিম আৰু দিনটো কি হৈ গৈ থাকে সেইটো দেখাই যাম। এতিয়া অফিচলৈ গৈ থাকোঁ, নহ'লে দেৰি হ'ব। চ' আজিৰ দিনটো আগবাঢ়োঁ ব্লগ। আজিৰ দিনটো পূৰা পোহৰ। এইফালে মই চাহ খালোঁ, চাহ খোৱাটো নেদেখালোঁ আৰু বাহিৰত দেখিছে কিমান হুলস্থুল হৈ আছে। এইকেইদিন মানে অকণমান এনেকৈ নইজিয়ে হৈ থাকিব ব্লগ চেনেলত, আপোনালোকে শুনা পাই থাকিব। উপায় নাই, কনষ্ট্ৰাকশ্যন চলি আছে যিহেতু। আৰু কালি ৰাতিও পিছে বৰষুণ দিয়া নাই দেই। গৰমটো এতিয়া লাহেকৈতো আহিবই, উপায় নাই আৰু। তো এতিয়া কাপোৰখিনি বাৰু শুকাইছে, সেইখিনিয়ে ভাল, কাৰণ কাপোৰ চাপোৰ নুশুকালেও বৰ দিগদাৰ লাগে। য়েছ, আৰু এটা কথা গাইজ, মই ক'ব পাহৰিয়ে গৈছিলোঁ। যেনেকৈ মই প্ৰতিটো লং ব্লগছৰ মাজত আকৌ মিনি ব্লগ এটাও বনাই আছোঁ। চ' আজিৰ দিনটোৰ মই মিনি ব্লগ এটাও বনাম, সেইটো এই লং ব্লগটো আপলোড কৰাৰ পিছত আপোনালোকে পাব। চ' একেদিনাখনৰ লং ব্লগ এটাও আৰু মিনি ব্লগ এটাও যিমানখিনি মই মেনেজ কৰিব পাৰোঁ তেনেকৈ আপলোড কৰি যাম। চ' আপোনালোকে চাব, ভাল লাগিব। ফাইনেলি ঘৰ আহি পালোঁ, অফিচৰ পৰা আহি পালোঁ, ফ্ৰেছ হ'লোঁ। মানে আহি পাওঁতে অকণ ভাগৰো লাগে, সেইকাৰণে সেইটো টাইমত কৰা নাই আৰু ব্লগিং। ফ্ৰেছ হৈ বুলি একেবাৰে ব্লগিংটো কণ্টিনিউ কৰিম। চ' এতিয়া ফ্ৰেছ হৈ মেলি আপোনালোকক লগ কৰিছোঁ। লাহেকৈ লাঞ্চ কৰিম। এতিয়া পাকঘৰলৈ যাওঁ, কিনো বনাইছে চাওঁ, আৰু লগতে ঘৰৰ মানুহখিনিও ক'ত কি কৰি আছে ব'লক। এইফালে মায়ে লাঞ্চ চব্জি ৰুটি, এয়া দৈ, যিহেতু আমাৰ ঘৰত মানে দৈ পতা হয়। চ' ভাবিছোঁ মা আৰু মই অকণমান খাওঁ, সেইকাৰণে মই অকণমান দৈটো উলিয়াই লওঁ দেই। ফাইনেলি আমাৰ লাঞ্চ ৰেডি হৈ গ'ল। এইফালে এয়া মা আৰু মোৰ কাৰণে ধুনীয়াকৈ দুখন প্লেট সজাই দিছোঁ। দুখনেই খাইছোঁ আৰু ৰুটি দুখন। আৰু মোৰ কাৰণে এয়া থৈ দিছে কল, এয়া প্ৰসাদ। আজি যিহেতু থাৰ্ছডে, চ' আইতাৰ নামঘৰ আছে, যিহেতু প্ৰসাদ মানে ঘৰটো তিওৱা হয়। আৰু এয়া পাপায়া, আৰু মইতো খাই মানে এতিয়া বহুত ভাল পাওঁ। চ' সেইকাৰণে প্ৰথমে খাই লওঁ, তাৰপিছত লাঞ্চ কৰিম। ফ্ৰুটছ গুড ফৰ হেল্থ। চ' এতিয়া লাঞ্চ হৈ গ'ল। এটা বস্তু দেখাওঁ আপোনালোকক, এটা ধুনীয়া বস্তু। আমাৰ ঘৰত নতুনকৈ ফুল ফুলিছে, চ' ভাবিলোঁ আপোনালোকক দেখাই দিওঁ ব'লক। এয়া চাওক কি ধুনীয়া। চ' এটা হৈছে এইটো কালাৰ, মানে দুটা কালাৰ মিক্স, আৰু এটা হৈছে ৰেড কালাৰ, ই ওপৰত ফুলিছে এইটো। কি ধুনীয়া লাগিছে ন? ফুল দেখিলে মনটো ইমান ভাল লাগি যায়, সেইকাৰণে আপোনালোকক নেদেখাই নোৱাৰোঁ। চ' সেইকাৰণে দেখাই দিলোঁ। মই মানে অফিচৰ পৰা আহি পায়ে দেখিছিলোঁ, বাট তেতিয়াতো ফ্ৰেছ হৈ মেলি আকৌ লাঞ্চ কৰিব আছিল কাৰণে মই বোলো একেবাৰে আজৰি হৈ লওঁ, তাৰপিছত আপোনালোকক দেখাম। চ' দেখালোঁ। আৰু এইবিলাক ফুলটো ফুলিয়ে আছে আমাৰ বাৰান্দাত, ইফালেও আকৌ নইজ এজ ইউজুৱেল, যিহেতু কৈছোঁ যে এইকেইদিন অকণমান আমাৰ ওচৰে পাঁজৰে কনষ্ট্ৰাকশ্যন চলি আছে কাৰণে মানে বহুত হুলস্থুল হৈ আছে। আৰু ব্লগছত আপোনালোকে শুনিয়ে থাকিব, আৰু হুলস্থুল উপায় নাই। সেইটো কাৰণে ভাল লাগিল ন ফুলখিনি চাই, কিন্তু মনটো ভালেই লাগি যায় আমাৰ ঘৰত মানে যিমানেই নতুন ফুল ফুলি থাকে। ত' সেইটোৱে। এতিয়া অকণমান মেবি ৰেষ্ট ল'ম আৰু এডিটিং কৰিম। যদি মন যায় অকণমান আগুৱাই থৈ দিম, যিহেতু মই ব্লগবোৰ আপোনালোকলৈ মানে যিদিনাখন বনাওঁ তাৰ পিছদিনাখনে দিবলৈ চেষ্টা কৰোঁ। ত' সেইটোৱে কথা, চাওঁ কি কৰোঁ। বাট এইটোতো আপোনালোকে এই ব্লগটো কালি মানেই পাব, আৰু আজিৰ দিনটো এটা মিনি ব্লগো যেনেকৈ মই কওঁ সেইটো আপোনালোকে পাব। য়েছ। সেইফালে আমাৰ ঘৰত চবেই মোৰে ব্লগ চাই আছে। আমি মানে ব্লগটো ইয়াতে একেলগে চাই দিওঁ, আৰু তেতিয়া ভাল লাগে চাই, সেইটো কাৰণে। গুড ইভিনিং গাইজ। চ' অকণমান ৰেষ্ট ল'লোঁ, এডিটিং কৰা নাই বিকজ মন নগ'ল, সেইটো ৰাতিকৈ কৰিম। এতিয়া উঠি আহিছোঁ, ফ্ৰেছ হ'লোঁ, ভাবিলোঁ এবাৰ আপোনালোকক লগ পাই লওঁ, বিকজ এতিয়া যাম কিটচেনলৈ চাহ বনাবলৈ। চ' ব'লক। এইফালে আমাৰ আইতা আহিছে প্ৰসাদ লৈ পেলাই। এয়া প্ৰসাদ, আইতা নামঘৰৰ পৰা আহিলে মানে। অঁ, তুমি থৈ দিয়া, মই আহি আছোঁ। बोलो, এতিয়া हम बनाते हैं चाय।
शाम की चाय, बिकॉज उसके बिना ज़िंदगी नहीं चल सकती। चलिए বনাই লওঁ নি। পূৰা চাহ ৰেডি হৈ গ'ল, এতিয়া চবেই চাহ খাই ল'ম। আইতা যিহেতু এতিয়া নামঘৰৰ পৰা আহি পাইছে, সেইকাৰণে আইতালৈ একেবাৰে বনাই দিলোঁ আৰু মই গৈ আছোঁ আইতালৈ চাহ লৈ। মানে এতিয়া নামঘৰৰ পৰা আহি পাই এতিয়া অকণমান কিবা অকণমান খায়, লুচি চব্জি তেনেকৈ। চ' সেইটো কাৰণে এতিয়া চাহৰ লগত বৰ্তমান এনেকৈ বিস্কুট চিস্কুট দিয়া নাই আৰু। আইটি তুমি খালা নেকি? অঁ নহয় এয়া চাহ। মই বোলো চাহৰ লগত একেলগে খাবা নেকি? আইতা লুচি ভাজি খালে, এতিয়া আইতা চাহ খাব। খালি এইটো গৰম হৈ আছে, ইয়াতে থওঁ। আমি খাওঁগৈ এতিয়া। বিস্কুট কিবা দিম হ'ব? অঁ পেট ভৰি আইতাই ধুনীয়াকৈ খাই মেলি ল'লে, আৰু এতিয়া আমি চাহটো খাই লওঁগৈ। ব'লক আমাৰ আহে এইফালে পূৰা আন্ধাৰ হৈ গ'ল আৰু। চাহটো খাই লওঁ এতিয়া। चाय पी लेते हैं, चलिए। गाइस हैप्पी सो किबा এটা হ'ব লাগিব। বহুতৰে ফেভৰেট, যোনবোৰে বেয়া পায় বাৰু, বাট মেজৰিটি লাভছ ইট। এতিয়া কি বা কিহৰ কথা কৈ আছে বলক দেখাওঁ। घर में एक चीज़ आया है। यस पुचका। আৰু মানে আলু দুটা আহিছে, এটা এইটো বিকজ জ্বলা অকল মই খাওঁ, আৰু এইফালে জ্বলা নোহোৱা আলু जो ये लोग खाते हैं पता नहीं कैसे। চ' এইফালে পূৰা একদম জলকীয়া দি আনিছে। এইটো এটা আচলি মজাটো আছে ন। ইয়াতে গোটেইখিনি আমি ধুনীয়াকৈ হেৰি কৰি লওঁ, উলিয়াই ল'লোঁ। আৰু মোৰ আলুটো হৈছে এইটো, দেখিছেই পূৰা ভৰকৈ জলকীয়া দিছে। এইটো বি জলকীয়া অৰেঞ্জ কালাৰটো কাটিছে আৰু গ্ৰীণ কালাৰটোও কাটিছে। মজা লাগিব। এইফালে খাই আছে আমাৰ জলকীয়া নোহোৱা পাৰ্টি, আৰু এইফালে বলক अभी खाते हैं। वाह খাই আছ ঘৰতে মোবাইল লৈ লৈ। পাৰিম ভাই, কি গৰম। গৰম বোলে জ্বলা এইবোৰকে ডাঙৰ হয় ন। চুপ हम छोटे हैं ना। अबे नहीं मिलेगा और ब्लैक सॉल्ट का ना प्लीज बता दिया नहीं गो डेमेज इमान है हरे मुबा जाना ब्लैक सॉल्ट बन गया मुझे दादी वाले दो चिप्स दे बेरा है itu mufala sana saga na আমি তিনজনী कैसे खाओ যা তহঁতে কিমান খাইছ ৰে শৰম भी नहीं आती तुम लोगों को ना खा जाओ ना कसम তাহলে মই দিয়া নাই তাহলে মাজতে এটা ফুচকা ওলাইছে যে ফুচকা চিপছ নো বাৰ্ডাৰ চিষ্টেম নাই লাইটিন্দা
Thank you, Dick. Good this. Direct scoop it. Scoop it and eat. খুৰীহঁত বজাৰলৈ গৈছিলে মই জাষ্ট ওলাই আহিলোঁ পাৰফেক্ট টাইমিং সেইকাৰণে শ্বুট কৰিব পাৰিছোঁ এক খোপা বজাৰ আইচক্ৰীম আনিছোঁ বাহঁতে দিছোঁ দেই আইচক্ৰীম আমি ফুচকা খালোঁ খালা আহিলে খুৰীহঁত এখোপা বজাৰ তাৰমানে হেৰি মোৰ ফেভৰেট আইচক্ৰীম ইয়াৰ ভিতৰতো চকলেট থাকে চ চকলেট চিয়াৰ্ছ এই খোপা বজাৰ গোটেই এতিয়া খোলা নাই আৰু পিছত খুলিব লাগিব আৰু চব জেগাই থ'ব লাগিব এতিয়া জাষ্ট এনেকৈ থৈ দিয়া হৈছে কিয় কিয়া চিজ এই আজি মোক এটা গিফ্ট দিছে কি গিফ্ট দিছ लिप बाम क्या बन रहा है मम्मी जी सब्जी ओ मोर फेवरेट भेंडी सब्जी भेंडी मोर फेवरेट আৰু এইফালে পটল বেঙেনা পাপৰ ভাত হৈ গ'ল এইটো মই ভাল পাওঁ খাই মিক্স কৰি দিলে মিক্স ডিনাৰ ৰেডি হৈ গ'ল ভাত বাঢ়ি এইমাত্ৰ আনিলোঁ মানে ভাত এইফালে নেমু এয়া অকণমান চালাড টাইপ কৰিছে তাৰপিছত এই যে ভাজিটো বনাই আছিলে ভেন্দি আৰু বুট চুট চব একেলগে কিবাকিবি মিলাই মেলি দিছে এয়া বইল দালি আমি মানে বইল দালিটো খায়ো মানে ভাল পাওঁ চ' সেইকাৰণে বেছিভাগ আমাৰ বইল দালিয়ে খোৱা হয় তাৰ লগতে এইফালে পাপৰ আৰু বেঙেনা এইফালে হেৰি পটল চ' এইখিনিয়ে হৈছে আজি আমাৰ ডিনাৰ চ' ফাইনেলি ব্লগটো এণ্ড কৰোঁ যিহেতু আপোনালোকক কৈছোঁৱেই যে মই এতিয়া এডিটিং কৰিম ৰাতিটোৰ ভিতৰত যাতে ব্লগটো আপোনালোকলৈ মই কালিলৈ দিব পাৰোঁ আপলোড কৰিব পাৰোঁ আৰু আজিৰ দিনটোৰ মিনি ব্লগটো এই ব্লগটো আপলোড হোৱাৰ পিছত আপলোড হ'ব চ' সেইটোৱে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো ব্লগটো একদম আৰম্ভণিৰ পৰা শেষলৈকে চাব আপোনালোকে যিমানেই ছাপোৰ্ট কৰি যায় মই সিমানেই মটিভেট হৈ যাওঁ সিমানেই মোৰ ভাল লাগে আৰু ধুনীয়া ব্লগছ দিবলৈ মানে আৰু মন গৈ থাকিব আৰু সোনকালে লগ পাম বুলি যিহেতু প্ৰমিছ কৰিছোঁ সেই প্ৰমিছটো যিমান ৰাখিব পাৰোঁ মই চেষ্টা কৰিম আৰু মোৰো ভাল লাগে আপোনালোকক লগ পাব পাৰিলে চ' এতিয়া পূৰা একদম টাইম এণ্ড অল মেনেজ কৰি আছোঁ যাতে বেক টু বেক আপোনালোকক লগ পাব পাৰোঁ চ' মই এনেকুৱা কৰি আছোঁ যে অল্টাৰনেটিভ ডেইজত লং ব্লগ দি আছোঁ তাৰপিছত মিনি ব্লগ এগেইন লং ব্লগ এগেইন মিনি ব্লগ এনেকৈ এতিয়া দি আছোঁ চ' কেতিয়াবা যদি মোৰ কিবা মানে ব্লগছ হওক বা মিনি ব্লগছ হওক আপোনালোকে ফিডত নাপায় চ' মোৰ চেনেলটোত গৈ পেলাই চাব পাৰে মই ফৰ চিয়'ৰ আপলোড কৰিছোঁ জনাই দিছোঁ আৰু মোৰ ইনষ্টাগ্ৰামৰ লিংকটো সদায় ডেছক্ৰিপশ্যনত থাকে প্ৰতিটো মিনি ব্লগ প্ৰতিটো লং ব্লগ প্ৰতিটো শ্বৰ্টছৰ ডেছক্ৰিপশ্যনত মোৰ লিংকটো আপোনালোকে পাব ইনষ্টাগ্ৰামৰ চ' তাতো গৈ মোক ফ'ল' কৰি দিব ভাল লাগিব ইউটিউব ফেমিলি এটাৰ নিচিনা ইনষ্টা ফেমিলি এটা যদি মানে ক্ৰিয়েট হয় চ' ভাল লাগিব সেইটোৱে এতিয়া বেছি দীঘলীয়া নকৰোঁ আপোনালোকেও যিহেতু ৰাতি হ'ল দেখিছেই চ' আপোনালোকে শুব লাগে আই ন' সেইকাৰণে ইমান আমনি নকৰোঁ আকৌ জল্দি লগ পাম তেতিয়াহ'লে পিছ আদিঅছ